নমস্কাৰ, এই মুহূৰ্তত লৈ আনিছোঁ এক বিগ ব্ৰেকিং নিউজ। ধুবুৰীৰ তামাৰহাটৰ হৰিঘাট বেলতলাত পথ দুৰ্ঘটনা। এই মুহূৰ্তত লৈ আনিছে এক গুৰুত্বপূৰ্ণ খবৰ। ধুবুৰীৰ তামাৰহাটৰ হৰিঘাট বেলতলাত পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই খালত পৰিল 4চকীয়া এল্ট' বাহন। এল্ট' বাহনখনৰ নম্বৰ S01EX3559। তীব্ৰ বেগত এল্ট' বাহনখনে হৰিহাট বজাৰৰ পৰা বিৰাটনগৰ চাৰিআলি অভিমুখে গৈ থকা অৱস্থাত বেলতলাত এজন চাইকেল আৰোহীক খুন্দা মাৰি ওচৰতে থকা পুখুৰীত পেলাই দিয়ে। ফলত গুৰুতৰভাৱে আহত হয় চাইকেল আৰোহীজন। বৰ্তমানলৈকে চাইকেল আৰোহীজনক চিনাক্ত হোৱা নাই। নেক্সট ডেস্ক ৰিপৰ্ট, আমাৰ অসম 24। নাম্বারটা দাও। কাছো না কোটা বাড়ি? এই নাম্বার ফোন করেছো? এটা কার নাম্বার? এটা বাড়ির নাম্বার। আচ্ছা ঠিক আছে, নাম্বারটা নাও। মুই তো ওই দোকান ঝাড়িয়ে আসুন চালি তো চালিতে একটা শব্দ হল। হ্যাঁ, শব্দ হলে ঘুরি দেখো ওই রাস্তার দিকে, রাস্তার পাখে যে সাইকেল আর দুইজন চেংড়া আছিল এটাই কিন্তু এখন সাইকেল আর গাড়িখান নামাত করলে। মানে গাড়িটো কোন ফালৰ পৰা আহি আছিল? এই গাড়িটো তোর মানে হরিহাটৰ পৰা গোলগঞ্জ মুখে। গাড়িটো কি ৰং সাইডত আছে নেকি? মই দেখাই নাই কিন্তু পড়িল যে এইটো চালো আর কি। আচ্ছা, বুঢ়া মানুহটো আহত হৈছে? বুঢ়া মানুহটো বুঢ়া মানুহটো ক'ত লৈ গৈছে? এতিয়া আমাৰ কাছকনা হস্পিটেল লৈ গ'ল। তেখেতৰ ঘৰ জানা হিচাপে পূৰ্ণিত কর আৰু যিখন গাড়ী আছিল ইহঁতৰো ঘৰ বড় চৰাই গ'লা। হ্যাঁ।